বন্ধুসকল অস্ত আকাশৰ জোন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ যে অভিয়ে লৱণক বিচাৰি উলিয়াবলৈ সক্ষম হয় আৰু সি লৱণক আকাশৰ ওচৰলৈ লৈ আহে। কিন্তু লৱণে আকাশৰ সন্মুখত দেউতাকে যে আকাশ আৰু আৰোহীৰ বিয়া কেৱল মাটিৰ বাবেহে কৰাইছিল আৰু লৱণক সিহঁতৰ ঘৰলৈ থাকিবলৈ দেউতাকেই মাতি লৈ আহিছিল এই কথাটো কয়। কিন্তু সেই সময়তে পুলিচ বিষয়াজনে আকাশক ফোন কৰি কিনে বিকিয়ে যে আৰোহীৰ দেউতাকৰ লগত মিলি কিনে আৰোহীক হত্যা কৰাৰ কথাটো স্বীকাৰ কৰিছে এইটো জনায়। এতিয়া বাৰু সঁচাকৈ আৰোহীৰ দেউতাকে আৰোহীক হত্যা কৰিছিল নেকি? সঁচা কথাটো গম পাব আপোনালোকে আজিৰ খণ্ডটিত। এতিয়া অস্ত আকাশৰ জোন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম আকাশ গৈ কিনে থানাত উপস্থিত হ'ব আৰু সি দেউতাকক তাৰ আৰু আৰোহীৰ বিয়াৰ কথা সুধিব। এতিয়া বাৰু দেউতাকে আকাশক কি উত্তৰ দিব? সঁচাকৈ অস্ত আকাশৰ জোন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু অস্ত আকাশৰ জোন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে ৰৈছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।